ৰাতিপুৱা 4টা বজাতে উঠি চিধা গৈ ট্ৰেইনত বহিলোগৈ। মানে আজি মই শিলচৰৰ পৰা গুৱাহাটীলৈ গৈ আছোঁ এটা বিশেষ কামত। পিছে কামটো কি অলপ পিছে পৰে জনাই আছোঁ। হাফলঙৰ পুৰি চব্জি আৰু লামডিঙৰ ডোচা খাই মই গৈ পালোগৈ গুৱাহাটী। এয়া অৱশ্যে দ্বিতীয় দিনাৰ দৃশ্য দেই। মই সদায় নিজৰ বস্তু নিজৰ লগত লৈ ফুৰা মানুহ, গতিকে গৰম যেতিয়া ফেনখন কান্ধতে তুলি লৈছোঁ। পিছে গুৱাহাটীৰ চিটি বাছ ছাৰ্ভিচত চৰকাৰে দুখনমান সেউজীয়া বাছ নতুনকৈ এড কৰিছে, য'ত এচিও আছে। গতিকে ফেনখন অফিচতে থৈ মই গৈ পালোগৈ টেকনিকেল এডুকেশ্যনৰ ডাইৰেক্টৰ অফিচ। এতিয়া আহোঁ মেইন কথালৈ। মোৰ মানে ৰেজিষ্ট্ৰেশ্যন আৰু গ্ৰেড ৰিপৰ্টত নামৰ স্পেলিংটো ভুল হৈ আছে, তাকে শুধৰাবলৈ বুলি আহিছোঁ। ইফালে পাছ আউট কৰা 2 বছৰেই হ'ল, কিন্তু অৰিজিনেল ডিপ্ল'মাখন এপ্লাই কৰিবলৈ আজি 2 বছৰ দিনে মোৰ গা নলৰিল। আৰু সেইকাৰণেই আজি লাজমান কাটি কৰি ওলাই আহিছোঁ, বোলো মোৰ কাম আজি হ'বই লাগিব। কামৰ মাজতে কুঁহিয়াৰ ৰস এগিলাচ খাই গোটেই দিনটো খেদোৱাৰ পাছত গৰমে গৰমে মোৰ কাৰেকশ্যন কৰি দিয়া ডকুমেণ্টছখিনি লৈ বৰ্মন দা হোটেলত